হেৰা এই আমাৰ জহনী যোৱাটো আহিল নে নাই বাৰু? নাই এইটো আজি কলৈ গ'ল গমেই নাপাওঁ। এই দুপৰীয়াখনেই কাজিয়া লাগি যি ঘৰৰ পৰা ওলাই যোৱা, এতিয়ালৈকে ঘৰলৈ আহিব হোৱাই নাই তাৰ। এতিয়া কি কৰোঁ বাৰু? ৰাতি হ'ল বুলিয়ে আধা পাগলটোৱে গমেই নাপায় নেকি? হেৰি অকণমান আগবাঢ়ি যাওকচোন আপুনিও। মইনো তাক বিচাৰি আকৌ কলৈ যামগৈ? যাওকচোন যাওক, সেই দোকানৰ মুখৰ ফালে বহি থাকিব পাৰে চাগে। যি কৰে কৰক, যোৱা য'তে থাকে থাকক, মই যাবলৈ নাই দেই। সৌটো এখোজ দুখোজকৈ আহি ওলাইছেহি। হেৰি এইটো ভৰি দুখন আকৌ পাক খাই আহিছে কিয়? জানো ক'ৰবাত ডুব চুপ পাই আহিছে চাগে। ঘৰত মোচন দি কাজিয়া লাগি নাযায় জানো? নাই ইয়াৰ ভৰি পাক খোৱাটো মই বেলেগ নিচিনাহে দেখিছোঁ। মা তোমালোকে বাহিৰত ৰখি কি কৰি আছা? ঐ ল'ৰা, তোৰ দেখোন কথা কোৱা মোচনেই বেলেগ হৈ গ'ল কিয়? নাই মা, তোমালোকেহে কথা কোৱা মোচনটো বেলেগ বেলেগ লাগিছে। ঐ ল'ৰা, তই কাৰ লগত গৈ মদ এসোপা খাই আহিলি? নাই দেউতা, মই মদাহী নহয় দেই। তেনেহ'লে কাৰ বাপে মূৰটো খাই আহিলিগৈ? মা, তুমি মোক কিন্তু দেউতাক ধৰি কথা নকবা দেই, কথা বেয়া হৈ যাব নহ'লে। তই বেছি কথা কৈছ নেকি ল'ৰা? মা, এই মানুহজনক কিন্তু ঘৰৰ পৰা উলিয়াই দিয়া দেই, মোক বৰ দম দি আছে নহয়। তোক আজি মই আইও মা, মৰিলো। হেৰি এইডাল দেখোন বেহুচ হৈ গ'ল। যি হৈ যাওক দিয়া, ধৰা ভিতৰলৈ চুচুৱাই বগুৱাই লৈ যাওঁ। এই ল'ৰাটো বাইকৰ কাৰণে বহুত বেয়া হৈ গৈছে দেই। হেৰি ধৰকচোন ইয়াৰ হাত দুখনত। নিয়া চুচুৱাই লৈ যোৱা, মই ধৰিবলৈ নাই দেই তোক। বাইক লাগে বুলি কৈ জহন নামত গৈছে ল'ৰাটো। ঐ কটিয়ানী, অকলে অকলে বহি আছে যে, বাকীবোৰ ক'ত? নাজানো, এইজাক আজি কোনো অহাই নাই। তহঁত কেতিয়াবা ভালে ভালে আহি পালেহি। কটিয়ানীক যে ভূতে নিনিলে অকলে অকলে বহি আছো। মোৰ ঘৰলৈ কোনোবাই নিব পাৰে? তাৰ ইমান সাহস হ'লে কটিয়ানীক নিবলৈ। ৱাই, তাই যেনিবা একে বডি বিল্ডাৰ ডালহে, তাইক যেনিবা কোনেও নিবই নোৱাৰিব। আকৌ মোক কোনোবা হাত লগাই চাওক না, কি কৰো তাৰ অৱস্থা। সেই সেই কটিয়ানী তোৰ ফটা লেকচাৰডাল। মই ফটা লেকচাৰ মাৰা মানুহ নহয় দেই। হেৰৌ, তহঁত হ'লে ইয়াতে এতিয়া তৰ্কাতৰ্কি লাগি থাকিবি নে? ভলুৱা, এতিয়া কি কৰিবিনো? এই যাকো কোনো অহাই নাই। ভলুৱা, পিলিকা খবৰ পাইছনে বাৰু? নাই, তাৰ আকৌ কি হ'লনো? একো হোৱা নাই কালি যে পুৰা খুৱাই বুৱাই পঠিয়াই দিলি, সেইটো কাৰণে সুধিছো। হয় দে, উপহাসতি মাৰি খাই লৈ কালি কি গতি হ'ল বাৰু ঠিক নাই। যি হয় হৈ যাওক দে। ভলুৱা, মই কথা এটাহে ভাবিছো। কি কটিয়ানী, কচোন কি কথা ভাবিলি আকৌ? এই কটিয়ানীনো কি ভাবিব পাৰে ফটা লেকচাৰডালৰ বাহিৰে? লেলাই, তই অলপ শুনি লচোন কথাটো, ওপৰতে মাত মাতি নাথাক। কচোন কটিয়ানী। মানে পিলিকা দেউতাকৰতো টকা পইচা ধেৰ আছে। হয়। নাই দে, তহঁতৰ আগত ক'ব নোৱাৰি, তহঁতে আকৌ মোক ফচাই মাৰিবি। এই কটিয়ানীজনীলৈ চা, আধাতে কথাটো ৰখাই লৈ আকৌ কি বলকি আছে জানো। পিলিকা দেউতাকৰতো টকা পইচা ধেৰ আছে। তাতে কি হ'লনো? আমি কেইটা মিলি পেলাই পিলিকাক কিডনেপকে কৰি দিওঁ নেকি? কি? ঐ কটিয়ানী, তই এইবিলাক কি কৈ আছ? তহঁতে ঠিকেই শুনিছ। ঐ কটিয়ানী, পিছত যদি বিপদত পৰো তেতিয়া কি হ'ব? একো বিপদত নপৰো দে, মই পুৰা প্লেন বনাই থৈছো নহয়। কটিয়ানী, তই আগৰ পৰা মানে এইবিলাক কথাকে ভাবি আছিলি? হয় আকৌ, টকা পইচা ফ্ৰীতে পাব হ'লে এইবিলাক কথা ভাবিবও লাগিব। পিছে এতিয়া কি ভাবিছ কচোন বাৰু? প্ৰথম কৰিবি নে নাই কামটো? কৰিম দে। পিলিকাক তহঁতকেইটাৰ ভিতৰত কোনোবা এটাই মাতি লৈ আহগৈ। তাৰপিছত? তাক ইয়ালৈ লৈ আহি তাক বান্ধি থৈ দিম, আৰু দেউতাকহঁতলৈ ফোন কৰিম মই যে মোক ইমানখিনি টকা লাগিব, তেতিয়াহে আপোনাৰ ল'ৰাটোক এৰি দিম বুলি ক'ম। কটিয়ানী, পিলিকা দেউতাকে টকা দিব জানো? দিব লাগিব, নহ'লে তাক মাৰধৰ কৰি পেলাই শুনাম নহয় দেউতাকক, এনেই টকা লৈ দৌৰি আহিব। কটিয়ানী, কামটো কেতিয়া কৰা হ'ব বাৰু? কামটো বাৰু এতিয়াই কৰিম, কিন্তু আমাৰ তিনিটাৰ বাহিৰে বেলেগক গম পাব নিদিবি দেই, নহ'লে আমি বিপদত পৰিম। হ'ব কটিয়ানী, তই টেনশ্যন নলবি। এতিয়া লেলাই, তই যা পিলিকাক মাতি আনগৈ ঘৰৰ পৰা। ঠিকেই কৈছ দে, মাতি আনোগৈ ৰ। লেলাই, দেৰি নকৰিবি কিন্তু। হ'ব দে। কটিয়ানী, আমি প্লেনটোত ছাকচেছ হ'ম জানো? তই কিয় ইমান চিন্তা কৰি আছ? যি কৰ তই কৰিবি দেই, মই খালি পইচা পালেই হ'ল। হ'ব দে, কি কৰিব লাগে মই কৰিম নহয়, তই পইচা পালেই হ'ল নহয়। কি কটিয়ানী? পিলিকা, তোৰ উঠিব হৈছে নে আজি শুয়ে থাকিবি গোটেই দিনটো? এই মাজনীও বহুত চিঞৰি থাকে দেই। উঠিছো ৰ'বা। কালিনো এইগালে কি খোৱালে নাজানো আৰু, মোৰতো এনেকুৱা ঘূৰাইছে। উঠিলি ল'ৰা?
যা এতিয়া হাত মুখখন ধুই চাহকণ খাই লগৈ। ৰাতিটো যি কৰিলিয়ে। দেউতাই খঙত গৰজি আছে। নেখাওঁ মই চাহ তাহ, তোমালোকে খোৱাগৈ। ঐ পিলিকা ঘৰত আছোনে? ঐ আছো। ঐ চাওঁ বাহিৰলৈ ওলাই আছোন। ঐ গৈছো ৰখ। যা, তোৰ লগৰবিলাকে আহিলেই মাতিবলৈ। তই যদি আজি ওলাই গলি নহয়, দেউতাই তোৰ পিঠি ফালিব কিন্তু। যা চাহ খাই লগৈ। ঐ ল'ৰা, তোক হাত মুখ ধুই চাহ খাব কৈছো নে কলৈ গৈছো আকৌ? নাখাওঁ মই চাহ তাহ, মই ওলাই যাওঁ। যা দেউতাই আগফালেই বহি আছে, পিঠিখন ফালিব যা। চাম নহয় কি কৰে দেউতাই মোক। বাপৰে বাপ, এই ল'ৰাটো বহুত বেয়া হৈ গ'লো। ঐ ল'ৰা, তোক কলৈ যাব হলো? মই যলৈ মন যায় তালৈকে যাম, তোমালোকক কিয় লাগেনো? ঐ তই বৰ কথা ক'ব ললি অ' ল'ৰা। ঐ কথা সুৰে কেনি গৈ আছ? ঘৰলৈ উভতি আহিলি নে? হেৰি শুনিছেনে? এই পিলিকা হাত মুখ নোধোৱাকে চাহো খোৱা নাই, কলৈ গৈছে চাওকচোন। ঐ ল'ৰা, চাহ খাগৈ দূৰ। নাখাওঁ মই চাহ তাহ, মই ওলাই যাওঁ। ঠিক আছে তেনেহ'লে, যলৈ যাওঁ গৈ থাক, উভতি নাহিবি ঘৰলৈ। নাহো, যোৱা, তোমালোকে যি কৰা কৰি থাকা। কি খাই যে জন্ম দিলোঁ এইবিলাক ল'ৰা ছোৱালীক নাজানো আৰু দেই। হেৰি, এইটোৱে আপোনাৰ কথাও নুশুনিলে ন? নাই, যলৈ যায় গৈ থাকক দিয়া। এইডাল দেখোন ওলাই আহিবই পোৱা নাই, অত টাইম হ'ল। লালাই কচোন ক, ইমান ৰাতিপুৱাই আহিলি যে? এই বৌ আমি এজেগা পৰা আহোঁগৈ। কলৈনো যাবি? মই এতিয়ালৈকে চাহেই খোৱা নাই। খোৱাৰ পৰা এই জাষ্ট উঠিছোহে। হ'ব দে, আমাৰ ঘৰতে চাহ খাই ল'বি বাৰু। এতিয়া বৌচোন মোৰ লগত বৌ। কলৈনো যোৱা, কথাটো ক'ব নোৱাৰনে? বৌ বাটত কৈ গৈ থাকিম। বৌ, তোৰ কাৰণে ছাৰপ্ৰাইজ এটা আছে, সেইটোকে দেখাবলৈ যাওঁ বৌ। কি ছাৰপ্ৰাইজ অ' লালাই? তই দেখিবি নহয় বৌ এতিয়া। লালাইটো গ'লগৈ, ইমান টাইম হ'ল আহিবই হোৱা নাই তাৰ। জানো